Hello guys, welcome to my YouTube channel RK Vlogs. আহক আমি অলপ ফুৰিবলৈ ওলাই যাওঁ Diporbil ফালে। লকডাউনৰ পিছৰ পৰা বহুত দিন Diporbilলৈকে যোৱা নাই আৰু এতিয়াতো বেলেগতো যাব নোৱাৰোই, গতিকে ওচৰে পাজৰে অলপ ঘূৰো বুলি ওলাই আহিলো। চাওকচোন আজি কেনেকুৱা ধৰণৰ লাগে বাৰু ভিডিঅ' দি। আজি বতৰ ধুনীয়া, মেঘটো কলা হৈ আহিছে, বৰষুণ দিব যেন লাগিছে। অৱশ্যে আজি গৰম বহুত, বৰষুণ দিলে ভালেই হয়, অলপ ঠাণ্ডা পৰিব। এই লখৰা আৰু গড়চুক এই দুটা ঠাইত মানে চাৰিআলিখিনিত ফ্লাইঅভাৰ খুবেই দৰকাৰ। এইখিনিত মানে সদায় যাম জঁট সৃষ্টি হয়, গধূলি সময় হোৱাৰ লগে লগেতো আৰুহে বেছি যাম জঁটৰ সৃষ্টি হয়। 10 মিনিট 15 মিনিট সময় এটা ঠাইতে ৰখি থাকিব লগা হৈ যায়। এইবোৰ চৰকাৰে দিয়া বস্তাই বস্তাই চাউল, এইবোৰ চাউল এতিয়া দুখীয়া মানুহৰ হাতলৈ গৈ পায় নে নাই সেইটোহে এতিয়া ডাঙৰ কথা। এয়া গড়চুকৰ ট্ৰাফিক। আজিতো বাৰু কমেই আছে, গধূলি হ'লেহে আচল যান জঁটবোৰ গম পোৱা যায়। এই ট্ৰাক কেইখন বাৰু দিনত কিয় চলিবলৈ দিয়ে? এনেকুৱা ধুনীয়া চাফ চিকুণ ৰাস্তা হ'লে গাড়ী চলাই মজাই বেলেগ। ৱাও, এনেকুৱা ৰাস্তাতহে গাড়ী চলাব খুব ধুনীয়া লাগে। এক্সিলেটাৰ দবা আৰু গৈ থাকা। এইখিনি সঁচাই গুৱাহাটীয়ে হয়নে? ইমান ধুনীয়া চিনেৰী, বাপৰে বাপ। গুৱাহাটীখন যদি এনেকৈ সদায় চাফ চিকুণ হৈ থাকিলে হয়। মাজে মাজে এনেকৈ লকডাউন দিয়াটো কিন্তু দৰকাৰ, খুবেই দৰকাৰ, বিশেষকৈ প্ৰকৃতিৰ বাবে। এইকেইদিন লকডাউন দিয়া মানে সময়ছোৱাত ৰাস্তা ঘাটবোৰ কিমান ধুনীয়া চাফ চিকুণ হৈ আছে। সেইখিনি আৰু লকডাউন এতিয়াতো খুলি গ'ল বাৰু। এতিয়া চাওকচোন জাবৰ জোঁথৰ আৱৰ্জনাবোৰেৰে গোটেই গুৱাহাটী চিটিবোৰ ভৰি পৰিব এতিয়া।
প্ৰকৃতিৰ কিমান যে ধুনীয়া সৌন্দৰ্য। এই সৌন্দৰ্য ৰক্ষা কৰাটো আমাৰ সকলোৰেই দায়িত্ব। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস। গতিকে সকলোৱে একোডালকৈ গছপুলি ৰোপণ কৰক আৰু প্ৰকৃতিখন সৌন্দৰ্য কৰি তোলক। দীপৰবিল আহিলোঁ, অলপ ঘূৰিলোঁ, চালোঁ। এতিয়া ঘৰৰ ফালে আগবাঢ়োঁ। দীপৰবিলত বিশেষ তেনেকুৱা দেখাব লগা নাই, যিহেতু আপোনালোকে প্ৰায় দীপৰবিল চিনি পায় আৰু আহিছেও। বালাজী মন্দিৰ বহুত দিন হ'ল অহা নাই। বালাজী মন্দিৰতো আহিব লাগিব। এইকেইদিনটো ওচৰতে ঘূৰি ফুৰিব লাগিব আৰু গুৱাহাটী চিটিৰ ভিতৰতেই, বেলেগতো যোৱাৰ কোনো উপায় নাই এতিয়া। মোৰ ঘৰৰ গলিখিনি আহি পালোঁ। ফাইনেলি মই ঘৰ আহি পালোঁ দীপৰবিলৰ পৰা ঘূৰি ঘূৰি। ভাগৰ লাগি গ'লে দিনৰ পিছত গাড়ীখন লৈ কিনে গ'লোঁ। গাড়ীখন একচুৱেলি মানে বহুত দিনৰ পৰা বহি আছিলে, তাতে লকডাউন আছিলে। সেইটো কাৰণে আজি গাড়ীখন অলপ চলক বুলিও ওলাই লৈ গ'লোঁ আৰু বহুত দিন গাড়ী চলোৱাও নাছিলোঁ। বেছিদিনমান নচলালে অলপ নাৰ্ভাছ ফিল হয়, সেইটো কাৰণে আজি অলপ ফুৰি আহিলোঁ, মনটো ভাল লাগিলে। গতিকে গাইজ, এইখিনিতে মই ভিডিঅ'টো সমাপ্ত কৰোঁ আৰু নতুন ভিডিঅ' এটাত লগ পাম বাৰু। বাই বাই, থেংক ইউ। প্লিজ ছাবস্ক্ৰাইব কৰি দিব, লাইক আৰু শ্বেয়াৰ কৰি দিব।